Hello everyone, good morning. Asagota janaইছো পুনৰ অন্য এক ভিডিঅ'ত। আশা ৰাখিছো সকলো ভালেই আছে আৰু আজি তাৰিখটো ৰবছান। আজি হ'ল 10 মে আৰু এতিয়া 8টা বাজি গ'ল, মানে 8:10 হৈছে আৰু ভাবিলো এতিয়া পৰা ভিডিঅ'টো এনেদৰে আৰম্ভ কৰোঁ আৰু চেষ্টা কৰিম দিনটো কি কৰোঁ দেখাই যাবলৈ। আৰু এতিয়া মই জাষ্ট গা পা ধুই মানে গাটো ধুই আহিছোঁহে আৰু আমাৰ ইয়াত বৰষুণো দিছে আৰু ৰ'দো দিছে। ৰ'দ দিব বাৰু আৰু কাপোৰ চাপোৰ মেলি বাৰু তাৰপিছত আছে যে পাকঘৰলৈ আৰু তেনেকৈ আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। চাহ তাহ খাই আজৰি হ'লোঁ আৰু মোৰ মানুহজন এতিয়া অফিচ গ'ল তাৰপিছত এতিয়া মই যাওঁ পাকঘৰলৈ আৰু ভাত পানী বনাব যাওঁ। যিহেতু 9টা বাজিলেই তেন্তে পাকঘৰলৈ যাওঁ ব'লক। ভাত পানী বনাই হৈ গ'ল। ইমান গৰম উঠিছে মই অলপ বহি লৈছোঁ। কি বনালোঁ আপোনালোককো দেখাইছোঁ। মানে দালি, ইয়াত জাতিলাও আৰু ভেন্দি দিয়া আছে, বিলাহী আৰু ৰঙালাওৰ ফুল দিয়া আছে। আজি আমলেট বনোৱা নাই, আজি ভুজি টাইপ বনাইছোঁ। পিটিকা আলু চালু নাই, সুদা কাচকল অকল আৰু এইফালে ভেন্দি ভাজি। এতিয়া অলপ ৰুমলৈ আহিছোঁ। মানুহবোৰ আজৰি হোৱা নাই যে, চবেই গা পা ধুই লওঁ তাৰপিছত ভাত পাৰিম আৰু কি কৰিম এতিয়া। অলপ ভাবিছোঁ টিভিটোকে চাওঁ। এতিয়া 10:30 হ'ব আৰু এইফালে পূৰা মিল চলি আছে একদম, মানে ৰাতিপুৱাই আহে। ঠিক আছে তেন্তে অলপ পিছত লগ পাই আছোঁ। হাই এভৰিৱান, এতিয়া প্ৰায় 12টা বাজিব হ'ল আৰু এতিয়া জাষ্ট ভাতকেইটা খাই আহিছোঁহে। এইফালে চবগুটি খাই আছোঁ আৰু কাৰ অভ্যাস আছে বাৰু জনাবচোন। একদম চবগুটি মানে বিয়াই সবাই হওক, মানে বিয়াই চিয়াই হওক বা হোটেলে হওক বা মানুহৰ ঘৰত হ'লেও হওক, চবগুটি একদম একমুঠি খোৱা কাৰ অভ্যাস আছে। মোৰ অভ্যাস আছে, এইফালে ফুলি আছে একদম, মানে য'তেই পাওঁ এইটো চবগুটি খাওঁ মানে এগালমান খাওঁ আৰু কিন্তু সৰুৰ পৰাই মেনিয়াটো আছেই। তেন্তে ব'ল মানে এতিয়া ভাত পানীটো খাই আহিলোৱে আৰু চেষ্টা কৰিম দিনটো কি কৰোঁ দেখুৱাবলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। অলপ পিছত লগ পাই আছোঁ। হাই এভৰিৱান, গুড মৰ্ণিং। কালি যিহেতু ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, মানে ভাত পানী খাই উঠি ইমানেই ভাগৰ লাগিলে নহয়, ভিডিঅ'টো কণ্টিনিউৱে কৰিব নোৱাৰিলোঁ। সেইকাৰণে ভাবিলোঁ আজিয়ে ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ। আৰু আজি হ'ল 11 মে আৰু এতিয়া প্ৰায় 9টা বাজিলে আৰু মোৰ হাজবেণ্ড অফিচ গ'ল আৰু এতিয়া মই গা পা ধুই আজৰি হৈ আহিলোঁ আৰু ৰাতিপুৱা যি কাম থাকে চব কৰি মেলি আজৰি আৰু ভাবিলোঁ ভিডিঅ'টো আৰম্ভণি মানে ষ্টাৰ্ট কৰি দিওঁ। আৰু এতিয়া মই চাহ একাপ লৈ বহি আছোঁ। চাহ একাপ খাই ল'ম বুলি ভাবিছোঁ আৰু আমাৰ ইয়াত বতৰ ইমানেই বেয়া, বৰষুণ দিব চাগে আৰু এইফালে একদম মিলৰ মানুহ আহি গ'ল। মিলডাল চলাব আৰু এতিয়া কেৰকেৰকৈ আৰু তেন্তে ব'লক আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰোঁ আৰু আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু চেষ্টা কৰিম দিনটো কি পাৰোঁ দেখাই থাকিবলৈ। আৰু এতিয়া মই চাহকাপ কিহৰ লগত খাম দেখাই আছোঁ। আৰু কি জানেনে, কেমেৰাটো থাকে এইফালে, মোৰ চকুকেইটা সদায় এফালে যায়, মানে এইফালে মানে নাহি চকু, মানে এইফালে ক'বই নোৱাৰোঁ কথা, সেইকাৰণে চকুকেইটা সদায় ফ্ৰণ্টতে থাকে, কেমেৰাটোৰ ফালে নাযায়। আৰু তেন্তে ব'লক আৰু চাহকাপ কিহৰ লগত খাই আছোঁ দেখাই আছোঁ ৰ'ব। আৰু এইফালে চাহত খেজুৰ, এইফালে অ'টছৰ বিস্কুট আৰু এইফালে তিতা চাহ মানে চেনি নিদিয়া চাহ। যিহেতু মই চেনি নাখাওঁ, চেনি নাখাওঁ বুলি তেনেকৈ নকওঁ বাৰু, কিন্তু প্ৰায় কম খাওঁ আৰু চেনিটো কমাবই লাগে, ইমান শকত হৈছোঁ। আৰু জিমতো খাব মনা কৰিছে আৰু আমাৰ এইকিনা পূৰা জিম বন্ধ হৈ আছে। বন্ধনে খোলা ইমান গম নাপাওঁ, কিন্তু আমি যোৱা নাই, মানে যেতিয়ালৈকে লকডাউন মানে নিদিয়ে তেতিয়ালৈকে খোলা হৈ থাকিব বুলি কৈছিলে, কিন্তু আমি যোৱা নাই আৰু ফোনাফোনিও হোৱা নাই। যিহেতু তাকে কি কৰোঁ, যাওঁ নে নাযাওঁ, যাবলৈও ভয় লাগে যিহেতু পৰিস্থিতি ইমান বেয়া হৈ আছে। আৰু এতিয়া চাহ তাহ খাই আজৰি হ'লোঁ আৰু এতিয়া যাম পাকঘৰলৈ যাম আৰু পাকঘৰলৈ যোৱাৰ আগতে ফোন দুটামান কৰিবলগীয়া আছে, কৰি লওঁ। তেন্তে লগ পাই আছোঁ পাকঘৰত আৰু ঠিক আছে তেন্তে পাকঘৰত লগ পাই আছোঁ। ভাত পানী খাই মেলি আহিলোঁ আৰু এতিয়া অলপ বহি লৈছোঁ। ভাতত আছিলে মাছৰ পিটিকা, তাৰপিছত চালাড, দালিত জাতিলাও দিছিলোঁ আৰু মাছ ফ্ৰাই, ইমানেই আৰু ভাজি চাজি বনোৱা নাই। ইমাননো ভাজি খাম বোলো আজি নবনাওঁ। তাৰপিছত আৰু এটা কথা শুনিছিলোঁ, সেই দীপশিখা যে কণমানিজনী, তাই বোলে কিবা ছুইচাইড কৰিছিলে বুলি কথাটো শুনিছিলোঁ,
কিন্তু মানে বিশ্বাস হোৱা নাই যে ইমান কণমানি ছোৱালীজনীয়ে কেনেদৰে মানে ছুইচাইড কৰা কথাটো তাইৰ মনলৈ আহিব, কাৰণ সেইটো টাইমত মানুহৰ খেলা ধূলা বয়স নহয় জানো। তাইতো 9 বছৰ নে কিমান বছৰীয়া ছোৱালীহে, মানে তাই নিজে ছুইচাইড কৰিলে বুলি মানে কথাটো শুনিছোঁ, কিন্তু সেইটো হ'ব পাৰে জানো। ইমান কণমানি ছোৱালীজনী মানে মনলৈ সেইটো কথা কেনেকৈ মানে আহিব পাৰে। আৰু তাকে আৰু কি হয় এতিয়া। আৰু ঠিক আছে তেন্তে লগ পাই আছোঁ অলপ পিছতকৈ। ভাত পানী খাই উঠি ভিডিঅ' কৰা নহ'ল আৰু এতিয়া প্ৰায় 2টা বাজিব হ'ল আৰু মোৰ পতিদেৱো আহিব হ'ল। আৰু এতিয়া ভাবিছোঁ এইফালে চাহ একাপ খাই লওঁ। আৰু ভাবিলোঁ সেইফালে দেখিছেনে, মানে ডাইনিংখনত খোৱা মানুহ নাই যে, সেইকাৰণে মই চকীখিনি ওপৰত উঠাই থৈ দিছোঁ। সেইফালে য়োগা মেটখন থৈ দিছোঁহে মানে, কিন্তু ব্যায়ামহে নকৰোঁ। জিমলৈ লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু ইমান ডাঙৰ মানে লৈ যাবলৈ কিবা অদ্ভুত লাগে আৰু বেয়া লাগে। আৰু মোৰ উঠ দেখিছেনে ইমান ফাটিছে। ঠিক আছে তেন্তে আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চালে, আৰু বহুত ধন্যবাদ যদি ভিডিঅ'টো শেষলৈকে চালে। প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আৰু প্লিজ মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকে। তেনে বাই বাই, পুনৰ লগ পাম অন্য এক ভিডিঅ'ত।